তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি দেখা পাইছে একদম লুকছটো মানে একদম বেলেগ আৰু পুৰা নিয়ন কালাৰ চাদৰ মেখেলা পিন্ধিছোঁ লুকছটো পিছত আপোনালোকক ভালকৈ দেখাইছোঁ আৰু আজি গৈ আছোঁ মই নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ চ' আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকিব আৰু এটা বহুত ডাঙৰ স্পেচিয়েল মানে একদম পুৰা গুড নিউজ চ' আজি গুড নিউজটো মই ৰিভিল কৰিম কি হয় আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকক বহুত ডাঙৰ ধামাকা হ'ব গৈ আছে আৰু তাৰ লগত ডাবল ধামাকা মোৰ বাইকখন একদম আহি গ'ল ফুল ৰেডি চ' নেক্সট ভিডিঅ' আপোনালোকে ডাইৰেক্ট ৰাইডৰ ভিডিঅ' পাব আপোনালোকে চ' ৰাইড কৰা ষ্টাৰ্ট কৰি দিম এইকেইদিন মানে কিছুমান প্ৰব্লেমৰ কাৰণে মই ঘৰতে আছিলোঁ ৰাইড কৰা নাই চ' বহুতে কমেণ্টত কৰি আছে যে চাংকিবা ৰাইড ভিডিঅ' লাগে চ' ৰাইড ভিডিঅ' মই লৈ আহিছোঁ অতি সোনকালে চ' আপোনালোকে যেনেকৈ মৰম দি আছে সেনেকৈ মৰম দি থাকক আৰু বাইকখন এবাৰ দেখাইছোঁ লগত বহুত দিন হৈ গ'ল কমচে কম 2 মাহ চলোৱা নাই মই বাইক আৰু 2 মাহ আপোনালোকে ৰাইড ভিডিঅ' পোৱা নাই চ' এতিয়া বহুত জল্দি ৰাইড ভিডিঅ' আহি আছে তো গাইজ ইমান যে সাজি কাচি ধুনীয়াকৈ ওলাই মেলি আহিলোঁ গতিকে আজি গৈ আছোঁ মই নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ চ' আপোনালোকে হয়তো বহুতেই দেখিছে তথাপিও মই আজি নতুনকৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ নগাঁৱৰ পৰা চ' গৈ আছোঁ এতিয়া নগাঁৱত আৰু আনবক্সিংটো তাতে কৰিম ধুনীয়াকৈ কি বস্তু কি নহয় আপোনালোকে চাই থাকক ধুনীয়াকৈ চ' ৰাইডটো এনজয় কৰক আৰু গাইজ চাওক না মানে আমি মন্দিৰ পাওঁ হৈছোঁ তাতে দেখা পালোঁ মাই গড গণপতি বাপ্পা বঢ়িয়া একদম ধুনীয়া মন্দিৰটো আৰু তাতে ধামাকা যিটো কৈছিলোঁ চ' ধামাকা বস্তুটো একদম মন্দিৰতে লৈ আহিছোঁ আৰু ভিতৰত গৈ পেলাই আপোনালোকক দেখাইছোঁ যে কি বস্তু হয় চ' আৰু চাওক মই কি ল'লোঁ পূৰা একদম ধুনীয়াকৈ চাকি বন্তি কল নাৰিকল গোটেইখিনি লৈ ল'লোঁ আৰু ভিতৰত গৈ পেলাই এতিয়া জ্বলোৱাখিনি আপোনালোকক দেখাইছোঁ চ' ভিতৰত গৈ পেলাই চাম যে মন্দিৰটো কেনেকুৱা